14 নম্বৰ চিৰাং দোৱাচত মই আহিম, মই খেলিম। এই ফেৰেংগা হাৰাব লাগে, ফেৰেংগা খেলে না খাম্পা খেলে, মুঠতে মই সিহঁতক হাৰাব লাগে, এইটো মোৰ দায়িত্ব। BTC অঞ্চলত আজিৰ দিনত পজিশ্যনটো 1 নম্বৰত আছে। খেলাটোতো মোৰ লগতে হ'ব, মুঠতে এই ফেৰেংগা আৰু খাম্পা হাৰাই দিব পাৰে, তেতিয়াহে মনটো শান্তি লাগিব মোৰ, নহ'লে মনটো একদম বেয়া লাগি আছে। ইলেকশ্যনটো শেষ হওক, চৰকাৰ বনাব দিয়ক, আমাক ইয়াৰ পিছত দেখা যাব। 14 নম্বৰ চিৰাং দোৱাচত BPF দল জয়ী হোৱাটো খাটা। আজি বৰষুণৰ মাজতো ইমান মানুহ কি ধৰণৰ আশা পাইছে? বৰষুণটো আজি ৰাতিপুৱাই ধাৰাসাৰ মানে কণ্টিনিউ, এতিয়াহে অলপ নামিছে বৰষুণটো। তথাপিও আমাৰ এই চিৰাং দোৱাৰ 14 নম্বৰ চিৰাং দোৱাৰ সমষ্টিৰ পৰা সকলো ৰাইজে আমাক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। তাৰ কাৰণে মই BPF দলৰ হৈ মই ধন্যবাদ যাচিছোঁ সকলো জাতি জনগোষ্ঠীলৈ। আৰু যেনেকুৱা ধৰণৰ ওলাই আহিছে হাজাৰ হাজাৰ মানুহ, চব আদিবাসী, গোৰ্খা, বড়ো, ৰাজবংশী হওক বা চুত্ৰধৰ হওক বা হিন্দীভাষী, বেংগলী, মুঠতে যিমান জাতি আছে চবেই ওলাই আহিছে। ইয়াতে প্ৰমাণ যে চিৰাং দোৱাৰ 14 নম্বৰ চিৰাং দোৱাচত BPF দল জয়ী হোৱাটো খাটা। আৰু মই আজি কথা দিছোঁ, চিৰাং দোৱাৰ 14 নম্বৰ চিৰাং দোৱাচত মই আহিম, মই খেলিম। এই ফেৰেংগা হাৰাব লাগে, ফেৰেংগা খেলে না খাম্পা খেলে, মুঠতে মই সিহঁতক হাৰাব লাগে, এইটো মোৰ দায়িত্ব। স্পষ্ট কথা। কোকৰাঝাৰ জিলাত আজি মুখ্যমন্ত্ৰীয়ে দুটাকে সভা অনুষ্ঠিত কৰিলে, কি ধৰণৰ? নাই, এইটো দল হিচাপে চিফ মিনিষ্টাৰ ডাঙৰীয়াই দল হিচাপে যিহেতু BJP হিচাপে ইহঁতে যিহেতু নিৰ্বাচন আহি আছে, কেম্পিং কৰাটো ইহঁতৰ দায়িত্ব, নিজৰ নিজৰ দায়িত্ব নিজে নিজে পালন কৰি আছে। কংগ্ৰেছো কৰিব, আজি BJPও কৰি আছে, আজি UPPও কৰি আছে। চব দলে মুঠে BTC অঞ্চলত এনেকুৱা মানে মিটিংটো কৰি আছে, এইটো আমাৰ ক'ব লগা একো নাই। মুঠতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণৰ ধাৰাসাৰ BTC অঞ্চলত মিটিং কৰি আছে, আমাৰ এইটো ক'ব লগা একো নাই। আমি একো নকওঁ, কংগ্ৰেছেও কৰিব। কিন্তু এই হিচাপত যদি দেখা যায় BJP বা কংগ্ৰেছ বা UPPতকৈ আমাৰ পজিশ্যন BPF দলৰ পজিশ্যনটো বেছি ভাল। মুঠতে আমি ডেইলি কৈ আছোঁ যে BPF দলে BTC অঞ্চলত আজিৰ দিনত পজিশ্যনটো 1 নম্বৰত আছে। ছেকেণ্ডত আমি BJPটো আমি দেখিবলৈ পাইছে, 3 নম্বৰ 4 নম্বৰত UPPL আৰু কংগ্ৰেছ থাকিব। 14 নম্বৰত ফৰ্মাৰ BTC প্ৰধান আৰু ডেপুটিৰ মাজতে খেলাখন হ'ব নেকি? নাই, এইটো খেলাটোতো মোৰ লগতে হ'ব, মুঠতে এই ফেৰেংগা আৰু খাম্পাক যদি হাৰাই দিব পাৰে, তেতিয়াহে মনটো শান্তি লাগিব মোৰ, নহ'লে মনটো একদম বেয়া লাগি আছে। মুঠতে মই এই দুইজনক হাৰাব লাগে, এইটো দায়িত্ব মোৰ। ৰাকেশ ব্ৰহ্মই আপোনাক খুব বেয়া ধৰণে গালি-গালাজ পাৰি এইবিলাকক মই চিনি নাপাওঁ। ইলেকশ্যন শেষ হওক, ইলেকশ্যন কেম্পিঙত চবে যা তা কথা কয়, এইবিলাক কৈছে বুলি মই একো গুৰুত্ব নিদিওঁ। ইলেকশ্যনটো শেষ হওক, চৰকাৰ বনাব দিয়ক, আমাক ইয়াৰ পিছত দেখা যাব।